गसाइगाव महकुमा सिंनि 3 नं श्रीरामपुर बियाबनि एमसिएलए एबा सजल फाउन्डेसननि बिगुमा सजल सिंआ सजल फाउन्डेसननि बानजायनायाव दिनै 3 नं श्रीरामपुर बियाबनि गोबां गुबुन गुबुन गामिनि गोरिब दुखिया नखरनो गुबुन बोसोरफोराव होबोनाय बायदियैनो देग्लायबो गोजां बोथोर आरो गोथार क्रिसमास फोरबोजों लोब्बा लाखिनानै गासै 300 नखरनो गुदुं जि आरो कम्बल राननानै होदों। बे अनसुंथाइखौ होनो मोननानै जोबोर गोजोननाय मोननाय फोरमायो एमसिएलए बिथाङा। लोगोसे मोनफ्रोमबो बोसोरनि हिन्दुफोरनि फुजा फोरबो मुसलमानफोरनि ईदनि फोरबोआवबो गोबां गोरिब नखरफोरनो अनसुंथाइ होबोदों सजल फाउन्डेसना। आरो बे अनसुंथाइ होनायखौ थांनाय 2019 मायथाइनिफ्राय होजेनदोंमोन होननानै फोरमायो एमसिएलए बिथाङा। फाউন্ডেশনের তরফের পৰা বড়দিনৰ উপলক্ষে সবকে আমি আমার এই 3 নং শ্রীরামপুর সমষ্টি অঞ্চলত সবকে আমি বস্ত্র আর কম্বল বিতরণ করিম বলি প্রত্যেক বছরে করু, এইবারও করিম। আর আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি আমি আনন্দপুৰ আৰু জিয়াৰডাঙ্গা অঞ্চলত 300 পৰিয়ালক আমি কম্বল ডিস্ট্রিবিউট কৰি আছোঁ আজি। আৰু আজিৰ পৰা আমাৰ খ্ৰীষ্টমাছলৈকে গোটেই অঞ্চলত সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা বস্ত্ৰ আৰু কম্বল বিতৰণ আমাৰ চলি থাকিব। আমি কম্বল 4000 পৰিয়ালক দিম আৰু বস্ত্ৰ 5000 পৰিয়াল 9000 পৰিয়ালক আমি কম্বল আৰু খ্ৰীষ্টমাছ উপলক্ষে আমাৰ এই দুখীয়া ৰাইজক আমি ঘৰে ঘৰে বিতৰণ কৰিম। আজি এইটো কি উদ্বোধনী কাৰ্যসূচী? এইটো আজি উদ্বোধনী কাৰ্যসূচী। আৰু প্ৰত্যেক বছৰে আজি 2009ৰ পৰা মই বা আমাৰ সজল ফাউণ্ডেশ্যনে গোটেই পৰৱত আমাৰ দুৰ্গা পূজা অলপ দিন আগত গৈছে, আপোনালোকে চাইছে, তাতো আমি বস্ত্ৰ বিতৰণ কৰিছোঁ। আমি আমাৰ ৰমজান মাহত আমি আমাৰ যে মাইনৰিটি মুছলমান ভাইসকল তেখেতক আমি বস্ত্ৰ বিতৰণ গোটেই অঞ্চলত আমি যি আমাৰ পৰৱ আছে গোটেই পৰৱত সজল ফাউণ্ডেশ্যনে সদায় দুখীয়াৰ লগত থাকে।